এতিয়া যেহেতু বেছি গৰম পৰিছে গতিকে বেছি সময় গেছৰ ওচৰতো থাকিবৰ মন নাযায়, কিন্তু খানাটো খাবই লাগিব, বনাবই লাগিব। সেইকাৰণে মই আপোনালোকৰ বাবে সহজতে বনাব পৰা এটা ৰেচিপি লৈ আহিছোঁ। মাত্ৰ আপোনালোকে মিক্স কৰক আৰু বহাই দিয়ক আৰু মিঠাই আপোনালোকৰ ৰেডি হৈ যাব। সেনেকুৱা মিঠাই বনাই সকলোৰে ভাল লাগে নহয় জানো, আৰু টেষ্টিও হয়, তেতিয়াতো ক'বই নালাগে। মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ, সেয়া হৈছে চুজিৰ মিঠাই বা চুজিৰ কেক বুলিও ক'ব পাৰে। তেনেহ'লে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি চেনেলত ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। চুজিৰ মিঠাই বা চুজিৰ কেক বনাবলৈ আমি প্ৰথমতে চুজি 1 কাপ ল'ব লাগিব। আৰু এই 1 কাপ চুজিৰ পৰা ডাঙৰ চামুচেৰে 2 চামুচ চুজি মই গুচাই দিছোঁ। আৰু কিয় গুচাই দিছোঁ, ইয়াৰ ঠাইত আমি 2 চামুচ কৰ্ণফ্ল'ৰ দিম। আৰু যদি আপোনালোকৰ কৰ্ণফ্ল'ৰ নাথাকে তেতিয়াহ'লে 2 চামুচ ময়দা দিব। আৰু ডাঙৰ চামুচেৰে 1 চামুচ মিল্ক পাউডাৰ দিছোঁ। আৰু ইয়াতে 1 কাপ গাখীৰ দিছোঁ। গাখীৰ ৰুম টেম্পাৰেচাৰ হ'ব, গৰম বা ঠাণ্ডা গাখীৰ নল'ব। আৰু এইখিনি ঢালি ভালদৰে মিক্স কৰি লগতে সৰু চামুচেৰে 1 চামুচ সৰ দিছোঁ। যদি আপোনালোকৰ ঘৰৰ সৰ আছে তেতিয়াহ'লে দিব পাৰে, নাথাকিলেও কোনো কথা নাই। ডাঙৰ চামুচেৰে 2 চামুচ তেল দি দিব। আৰু ইয়াতে মই ৰিফাইন অইল লৈছোঁ, আপোনালোকে ঘিউ দিব পাৰে। আৰু এইখিনি ভালদৰে দি মিক্স কৰি ল'ব যাতে অলপো লাম্পছ নাথাকে। আৰু এইখিনি এতিয়া 15 মিনিট ৰেষ্ট ল'ব দিব, কিয়নো চুজিয়ে ভালদৰে গাখীৰটো এবজৰ্ব কৰিব আৰু আমাৰ কেকটো ভাল ছফ্ট হ'ব। আৰু এয়া 15 মিনিট হৈ গ'ল ৰেষ্ট। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ, দেখিলে কিমান ডাঠ হৈ গৈছে। আৰু এতিয়া ইয়াতে দৈ আধা কাপ দি দিছোঁ। আৰু এইখিনিও ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু কনচিষ্টেঞ্চিটো দেখিছে, এনেকুৱা হ'লেই হ'ব। আৰু ইয়াতে বেকিং পাউডাৰ সৰু চামুচেৰে 1 চামুচ দিছোঁ। আৰু বেকিং পাউডাৰ সদায় লাষ্টত দিব, যেতিয়া বেক কৰিব ঠিক তাৰ আগে আগে দিব। আৰু এতিয়া মই কেক টিনটো ভালদৰে অইলেদি ব্ৰাছ কৰি লৈ লৈছোঁ, কাষতে দেখিছে। আৰু বেকিং পাউডাৰ দি উঠি ভালদৰে লাৰি দি আমি লগে লগে কেক টিনটোত ঢালি দিছোঁ। আৰু এয়া কনচিষ্টেঞ্চিটো এনেকুৱা ধৰণে ৰাখিব। যদি আপোনালোকৰ বেছি ডাঠ হোৱা যেন পায় তেতিয়াহ'লে ইয়াতে অলপ গাখীৰ মিক্স কৰি দিব। আৰু যদি বেছি পাতল হোৱা যেন পায় তেতিয়াহ'লে 1 চামুচ কৰ্ণফ্ল'ৰ বা 1 চামুচ ময়দা দি দিব। আৰু দুবাৰমান টকৰিয়াই দিব যাতে ইয়াত থকা এয়াৰ বাবলছবিলাক গুচি যায়। আৰু ইফালে 5 মিনিট মিডিয়াম ফ্লেমত আমি গেছত যিটোত আমি বেক কৰিম সেইটো বহাই দিছোঁ। আৰু তাতে নিমখ আৰু এখন ষ্টেণ্ড দি দিছোঁ। আৰু 5 মিনিট মিডিয়াম ফ্লেমত গৰম হোৱাৰ পিছত আমি কেকৰ যিটো চুজিৰ কেকৰ বেটাৰটো ইয়াৰ ওপৰত দি দিছোঁ। আৰু একেবাৰে ল' ফ্লেমত আৰু গেছৰ যিটো ফ্লেম একেবাৰে কম আহে সেইটোত বহাই দিছোঁ। আৰু ল' ফ্লেমত 20 মিনিট ঢাকনিখন দি থ'ব লাগিব। আৰু ঢাকনিখন আমি 20 মিনিট পিছত খুলি এবাৰ চেক কৰিম। আৰু ইফালে মই চেনি আধা কাপ আৰু তাৰে 1/4 কাপ পানী দি দিছোঁ। যদি আপোনালোকে 1 কাপ চেনি দিয়ে তেতিয়াহ'লে আধা কাপ পানী দিব, যিমান চেনি তাৰে আধা পানী দিব। আৰু এইখিনি ল' ফ্লেমত চেনিখিনি পানীৰ লগত ভালদৰে মিক্স হোৱালৈকে আমি এইখিনি মিক্স কৰিব লাগিব। যেনেকুৱা আমি গোলাপ জামুনৰ চেনিৰ পানী বনাওঁ ঠিক তেনেকুৱাই বনাব লাগিব। আৰু এয়া দেখিছে, আমাৰ চেনিৰ পানীখিনি এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হ'লে হৈ যাব। আৰু এতিয়া এইখিনি নমাই থৈ দিছোঁ। আৰু ইফালে আমাৰ চুজিৰ কেকটো হৈ গৈছে। মই এখন চাকু সোমাই দেখুৱাই দিছোঁ। এয়া দেখিছে, চাকুখনত একো লাগি অহা নাই, তাৰমানে আমাৰ চুজিৰ কেকটো ৰেডি হৈ গৈছে। আৰু এয়া দেখিছে, মই একেবাৰে গৰমে গৰমে থাকাতে কাটি দেখুৱাইছোঁ। আৰু একেবাৰে ছফ্ট হৈছে, মই কাটোতে আপোনালোকে গম পাইছেই চাগে। এই কেকটো বেক কৰোঁতে 20 মিনিটে সময় লাগিছে। কিছুমানৰ গেছৰ ফ্লেম লৈ কেতিয়াবা 5 মিনিট বেছি বা কম হ'ব পাৰে। আৰু এয়া দেখিছে, তলৰ ফালেও অলপো লগা নাই, পিছফালটো কি ধুনীয়া হৈছে। আৰু চুজিৰ কেক বেছি নুফুলে, আপোনালোকে সেইটো জানেই, কিন্তু একেবাৰে ছফ্ট হৈছে। চুজিৰ কেকত সদায় চেনিৰ পানীখিনি একেবাৰে গৰমে গৰমে থাকোঁতে চুজিৰ কেকত ঢালি দিব, নহ'লে ভিতৰত চেনিৰ পানী নুসুমাব।
চেনিৰ পানী মই ইয়াতে কম কমকৈ দিছোঁ। আপোনালোকে যেনেকৈ ভাল পায় সেইধৰণে দিব। আৰু লগতে ওপৰত ভাজা বাদাম সৰুকৈ কাটি পিনে ইয়াৰ ওপৰত সজাই দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।